সকলকে স্বাগতম। মই ৰাখি ব্লগছ নতুন চেনেলটোলৈ মই আজি ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ চাহপাত কেনেকৈ ছিঙে আৰু সেই চাহপাতসমূহ ফেক্টৰীলৈ নি কেনেকৈ চাহপাত উৎপন্ন কৰে মই আপোনালোকক সকলোবোৰ দেখুৱাবলৈ ট্ৰাই কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ' বনাইছোঁ, নাজানো কেনেকুৱা হয়, আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়া হয়তো ভিডিঅ'টো বুজি পাব। এতিয়া যাওঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ। আমি বাগানত পালোহি। মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম। মোৰ পাতবোৰ আহিছে লাহে লাহে, দেখিছে আপোনালোকে। মই মাজলৈ গৈছোঁ। পাতবোৰ আহিছে দেখিছে আপোনালোকে। আহকচোন আমি ইফালে চাইডলৈ যাওঁ। এখন আমাৰ বাগান। পাতবোৰ আহিছে আৰু লাহে লাহে। এইবোৰ দৰৱ চকু মাৰিব লাগে, মানে বাগান হ'লেই নহ'ব, যত্নও ল'ব লাগে। আমি মাজলৈ সোমাই গৈছোঁ। এইবোৰ পাত মানে ভিডিঅ' চিডিঅ' ইমান বনাই পোৱা নাই, তথাপিও ভয় ফিলিংছ এটা আহি আছে। তথাপিও যদি কিবা মানে ভিডিঅ'টোত ভুল হয় মানে সকলোৱে যাতে ক্ষমা কৰে। এখন বাগান দেখিছে, মই ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া পাত ছিঙে যেন, পাত আমাৰ এই কোমলীয়া দেখিছে নহয়, এই কোমলীয়া সিটো এইডোখৰতে এনেকৈ ছিঙি দিয়ে। মই আপোনালোকক এডালমান ছিঙি দেখুৱাইছোঁ। এয়া মই ভালকৈ মানে পাত ছিঙিব নোৱাৰোঁ, তথাপিও এয়া শিকিছোঁ। এয়া দেখিছে কোমলীয়া পাতবোৰ যে সেইবোৰে ছিঙে আৰু। যাওঁ ফেক্টৰীত পাতবোৰ কেনেকৈ মেচিনত দি চাহপাত উৎপন্ন বাই বাই ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। বাই বাই, আকৌ লগ পাম।